হাই গাইজ ক'ৰ পৰা আহিছা বাইদেউ আহিছো আমি নলবাৰী ডিস্ট্ৰিক্টৰ পৰা নলবাৰীৰ পৰা হয় দিয়ক আমি নলবাৰীৰ পৰা আহিছো কোন জেগা কোন জেগা আমাৰ শান্তিপুৰ শান্তিপুৰ আৰু কোনোবাই যদি আপি পোৱা নাই এতিয়ালৈকে আহিব পাৰে সঁচাকৈ কৈছোঁ যদি আপি পোৱা নাই বা কোনোবাৰ বিবাহত অসুবিধা হৈ আছে ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মই আহিছোঁ পাৰ্বতী মন্দিৰলৈ। তো আমি এনেই বকৰ ফালে আহিছিলোঁ। ইয়া হ'ল গণেশ বাবাৰ মন্দিৰ, ইয়া হ'ল কাৰ্তিকৰ মন্দিৰ। তো দুয়োফালে গেটত সন্মুখত ধুনীয়াকৈ বনাই কেনে থৈ দিছে। এতিয়া আমি ওপৰলৈকে যাম। আমি এতিয়া আৰম্ভণি কৰিছোঁ। ওপৰত বহুত মানুহ আছে, বহুত দূৰ দূৰৰ পৰা মানুহ আহিছে। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আপোনালোকে যদি পাৰে সকলো আহক, ইয়ালৈকে আশীৰ্বাদ এটা লৈ যাওক সকলোৱে। চাবি চাবি পাৰিম কিয় নোৱাৰিম আমি একদম থাকব কাই নিব আমি একদম ওপৰত যোৱা প্লেনিং বনাই আছোঁ এতিয়া যিটো আমাৰ পাৰ্বতী মাৰ চবচে ওপৰত মন্দিৰটো আছে তাতে যোৱাৰ কাৰণে আমি একদম বঢ়িয়া প্লেনিং বনাইছোঁ চাওঁ কিমান দূৰলৈকে পাৰোঁ বাৰু আপোনালোকে যদি ভিডিঅ'টো চাই আছে পাৰ্বতী মাৰ কাৰণে এটা লাইক কৰি দিব আৰু এটা বহুত ধুনীয়া চাই এটা কমেণ্ট কৰি দিব আৰু কোনোবাই যদি আপি পোৱা নাই এতিয়ালৈকে আহিব পাৰে সঁচাকৈ কৈছোঁ যদি আপি পোৱা নাই বা কোনোবাৰ বিবাহত অসুবিধা হৈ আছে এই মন্দিৰটোত আহক আৰু ধুনীয়াকৈ এটা চাকি এগছি দি মনৰ কামনা মানে যিকোনো মনৰ কামনা মই আপি বুলি কোৱা নাই আহিব আহি ইয়াতে মনত যিখিনি মানে ভিতৰত খেলি মেলি লাগি আছে সেই বস্তুখিনি এটা আহি কৈ যাওক মানি যাওক আৰু পাবই গেৰেণ্টি লৈ যাওক অঁ এইটো আমাৰ ডাইলগ দেচোন নেক্সট দিনা লৈ যাওক আপোনাৰ কাম মুঠতে হ'বই আৰু টেনশ্যন নাই হৈ যাব বহুত ধুনীয়া লাগছে ইয়াতে আহি আপোনালোকে আহিব পাৰে আপনার কেনে লাগছে কৈ দিয়ক দিয়ক बहुत अच्छा लगता है लेकिन हगर लगता है मतलब बहुत ऊंचा है ना ये সেই পিনে এটা ধুনীয়া বস্তু আছে দেখাই আছোঁ মানে কোনোবাই পেইণ্টিং কৰি থৈছে আপোনালোকক দেখাই আছোঁ ইয়াৰ পৰা জুম কৰি শেষ এইটো চাই লওক শিৱ পাৰ্বতী এইটো জাষ্ট ইয়াতে ডাঙৰ এটা শিলত আঁকিছেহে কিন্তু এইখিনি মেইন নহয় ইয়াতকৈ আৰু বহুত ওপৰত যাব লাগিব এই পাকাখিনি মানে শেষ হৈ যাব মানে ইমান ওপৰলৈকে বনাইছে যদিও আৰু ওপৰত আছে তাৰ ওপৰত মানে শেষ হৈ যাব আৰু তাৰপাছত আকৌ খোজকাঢ়ি যাব লাগিব তাৰপাছতহে আকৌ বেৰাই যাব লাগিব তাৰপাছতহে মানে আমাৰ মানে গন্তব্যস্থান পাই যাম আৰু জলদি ভিডিঅ' এইটো মানে এইটো পুলিচ থানা বুলি কয় মানে এনে কৈছোঁ যে এইটো পুলিচ থানা নহয় একচুৱেলি ইয়াতে দোকান চোকান আগতে দিছিলে মানে ইয়াতে দোকান চোকান দিছিলে সেইকাৰণে মানে ইয়াতে ঘৰ চৰ আছে আৰু ইয়াতে মানুহে আহি জিৰণি লয় বৰ্তমান বহুত ওপৰত এইখিনি মানে মিডিল পইণ্ট আৰু এইখিনি মেইন মিডিল পইণ্টখিনি হ'ল এইখিনি চাই থাকক ঘৰবোৰ জৰাজীৰ্ণ অৱস্থাত পৰিণত হৈছে লাহে লাহে সেই ডেস্ক বেঞ্চ ভাঙি গৈছে উল্লেখিত 4 নং নিয়মাৱলী ভংগ কৰিলে 1,10,000 টকা জৰিমনা বিহাৰ লগতে আইনী ব্যৱস্থা হাতত লোৱা হ'ব মানে তই বুজি পালিয়ে পাইছা বুজি এইয়া এইবোৰ পাইছা বুজি এইবোৰ মানে ইয়াতে দোকান চোকান আছিল আৰু বহাগৰ মানে প্ৰথম বহাগৰ 1 তাৰিখে মানে ইয়াতে পাৰ্বতী মাৰ পূজা হয় ইমান মানুহ হয় মানে পাগলা হৈ যায় পাগলা মোটামুটি আমি আহি পালোঁ ये देखो आदमी थोड़ा ज़्यादा है बाल हम लोग थोड़ा आता है और बूढ़ा मनुआ ही से मैंने इफाल पर बूढ़ा आदमी आ रहा है तो पुजारी होता है हाँ पुजारी शायद से आही आसे क्या जाता है हम लोग नहीं जाता है तथा आही गली অঁ ওখ আছে না ক'ৰ পৰা আহিছে আপোনালোকে নলবাৰী ভাল লাগিছে না আহি ককা বঢ়িয়া লাগিছে ঠিক আছে বাৰু আমি মোটামুটি পালোঁ আৰু এইফালে জিৰণি লৈ আছে বেলেগবোৰ মানে অকণমান ওপৰত যাই আছোঁ पार्वती मैंने रुकी गल रुक गया हम लोग नहीं रुक रहा है अभी हम लोग जाता है बाल ऊपर में जाता है नीचे देखो एकदम কিমান তলত আছে চাই লওক ইয়াৰ পৰা পৰব লাগিলে একদম দিগদাৰ হয় মানে বহাগৰ
প্ৰথম 1 তাৰিখে ইয়াতে সাজাইতো ভিতৰত মানে কেতিয়াবা পানী পৰে এনেকা মানে পিছল হৈ যায় না পাগলা হৈ যাব আপোনালোকে ৰাহুল ক'ত পাইছা বাহ দা আমাৰ এইখিনি যে অলপমানত আগত মানুহ যে স্কুলৰ পৰা আহিছে নলবাৰীৰ পৰা আহিছে মানে বহুত দূৰৰ পৰা আহে মানুহ বহুত ভাল লাগে বুলি কয় মানে আমাৰ ওচৰতে বেছি দূৰ নহয় আমাৰ ইয়াৰ পৰা সত্তু অলপ দূৰ হয় আৰু অলপ মানে সামান্য 8 কিলোমিটাৰমান হয় আমাৰ গতিকে আপোনালোকে আহক অসমৰ সকলো ঠাইৰ পৰা আহক মইতো ক'ব খোজোঁ ডিব্ৰুগড় গোটেই অল অসমৰ চবৰ পৰা আহক যোৰহাট ডিব্ৰুগড় তেজপুৰ তিনিচুকীয়া নুমলীগড় বিজয়নগৰ ক'ৰবাত পৰা য'তে আহক গোটেইগিলা আহক ধুবুৰী আহক শদিয়া ধুবুৰী চবৰ পৰা আহি যাওক গৰম লাগি গেল পালোঁ আৰু বেছি দূৰ নাই অকণমান আছে এইখিনি পাৰ হ'লে পাই গ'লোঁ দুবাৰা নেকি আগে ক'ৰ পৰা আহিছে সুধিবচোন একপা অ' বাইদেউ ক'ৰ পৰা আহিছা বুলি কবি দূৰৰ পৰা আহিছে কিজানি মানুহ মানে এনি টাইম হৈয়ে থাকে ক'ত পাইছিলি ক'ত পাইছা নলবাৰী অলপ আগতে লগ পালোঁ নলবাৰী মানুহ আৰু নলবাৰী তেজপুৰৰ পাইছে বোলে অঁ ডেইলি মানুহ হয় আৰু বহাগৰ 1 তাৰিখে আহিলে আপোনালোকে পাগলা হৈ যাব বাৰু নিজা আছে না আমি এতিয়া সম্পূৰ্ণভাৱে পাই গ'লোঁ ওপৰত এইটো মন্দিৰটো এইটো ফাৰ্ষ্ট মন্দিৰ তাৰপিছত ইয়াৰ পাছত এই মেইন মন্দিৰটো পাম সেইফালে ওপৰত বহুত ভাল লাগে এইটো মেইন মন্দিৰ এইটো কাৰ্তিক মন্দিৰ হয় মানে কাজিয়ালে এইটো ওপৰ মন্দিৰটো চাই লওক পালোঁ কষ্টৰ ফল পালোঁ ভাগৰ লাগিল কিয়া ए भागा लग गया कुत्ता गया ना पार्वती मिल गया अभी कौन मिले पाएगा हमको कल हमारे साथ पार्वती होगा বাইদেউ মানে ইয়াতে আহিলে জোতা চেণ্ডেল চব খুলিব লাগিব ইয়ে মোৰ খৰম জৰা থৈ দিলোঁ ये मेरा है এই জোতা থৈ দিল তো ইয়াতে ৰেখা আছে জোতা চেণ্ডেল একো ওপৰত নিব নোৱাৰি নহ'লে আপোনালোকে আহিলে ভুল নকৰিব নহ'লে একদম সেই চেণ্ডেল এটা থৈ গৈছে নহ'লে আপোনালোকক 30,000 টকা আসাম পুলিচ আসাম পুলিচ নহ'লে দিগদাৰ হৈ যাব এইটো প্ৰথম চেৰি ইফালে পাৰিব चापड़ी होगी बेटे उठो बेटे बेटे নাই বহুত ওপৰত চাওক এটা শিলৰ ওপৰতে আছে পাঁচছা না যা লাহে লাহে যা হাই গাইছ ক'ৰ পৰা আহিছা বাইদেউ আহিছো আমি নলবাৰী ডিষ্ট্ৰিক্টৰ পৰা নলবাৰীৰ পৰা হয় দিয়ক অঁ আমি নলবাৰীৰ পৰা আহিছো কোন জায়গা কোন জেগা আমাৰ শান্তিপুৰ শান্তিপুৰ অঁ ঠিক আছে ভাল লাগিল না বাইদেউ এইটো মন্দিৰটো মেইন মন্দিৰ চাই লওক এটা শিলৰ ওপৰতে একদম ধুনীয়াকৈ आ गया এনেকৈ देखो जरा अंदर घुसो चलो हम लोग पता ले लो थोड़ा सा চাই লওক मन करता है এইটো মন্দিৰটো মেইন মন্দিৰ ধুনীয়া লাগে যাবি এটা ফুটা লৈ ল'ব সেয়া লৈ ল'ব সেইখিনি কেমেৰাটো বন্ধ থাকিব বাৰু
अच्छा बहुत अच्छा है लेकिन बहुत अच्छा है बड़ा लगता है अच्छा बड़ा लगता है क्या करेगा पार्वती मिल गया यहाँ पर तो 3 पत्ता है ना इधर मिडिल का जो ये है पार्वती हाँ ये हिबो यही वो ये है गणेश गणेश ये मेरा वाला हाँ पार्वती वाला মানে বেলপাত্ৰৰ ৰহস্যটো কৈ দিল আৰু ठीक है आप लोग भी आएगा বুজি जरूर পাইছা आएगा বুজি পাইছা इधर देखने के लिए बहुत अच्छा व्यू है हमारा दिखा रहेंगे हम दिखा दो कैमरामैन इधर दिखाम रो सारा व्यू दिखा दो অলপমান পাছত আমি দেখাই আছোঁ এতিয়া অলপ ৰেষ্ট লৈ লওঁ আমি নে কি এতিয়া মন্দিৰৰ পৰা এখন তামোল খাম আমি জেঠাই তামোল দিব বোলে আমাক তামোল খাইগা हमारा असमीज का परंपरा है परंपरा है तामुल और हमारा असमीज में बोलता है आलू को फर्स्ट देता है तामुल तामुल ये हमारा असमीज परंपरा है परंपरा मानता तुर्की की ये ক'ত ঘূৰি আছে না তলত ধন্যবাদ ইয়ে দিব লাগিব পাণ অলপমান হ'ব দে হ'ব বহুত ভাল লাগে আপোনালোকে আহিব আৰু ইয়াতে এইটো মন্দিৰৰ ওপৰ ভাগ গাইজ পাৰ্বতী মাৰ ভিডিঅ'টো এইখিনিয়ে আছিল আপোনালোকে যদি ভাল লাগছে শ্বেয়াৰ কৰি দিয়ক যোন আহিব তেতিয়া খেলক দেখাই দিয়ক তো লাইক কৰক শ্বেয়াৰ কৰক কমেণ্ট কৰক বাই বাই